Hello friends, welcome back to my YouTube channel. Friends, আজি এটা নতুন আনবক্সিং ভিডিও আপোনালোকৰ আগত আগবঢ়াই দিম। ভিডিওটো ভাল লাগিলে লাইক সাবস্ক্ৰাইব কৰিব। ফ্ৰেন্ডছ, মই এখন সাইকেল অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্ট যোগে। সাইকেলখন আহিছে 2 দিন হ'ল, মই ভিডিও বনোৱা নাছিলোঁ আৰু আপোনালোকক যি দেখাম চাই থাকক। এখন ফ্ৰেন্ডছ একদম ধুনীয়া পেকিঙত আহিছে। আৰবান টেৰাইন হয় নামটো, সিটি বাইসাইকেল হয়, 95 এসেম্বলি। পেকিংটো ধুনীয়া হৈছে ফ্ৰেন্ডছ, একো প্ৰব্লেম পোৱা নাই মই। ডেছক্ৰিপশ্যন লিখা আছে সিটি বাইক। চাইকেলখনৰ ৱেইট হৈছে 14.8 কেজি। এইখনে হ'ল মোৰ চাইকেল। ব্লেক ব্লু কালাৰত আহিছে। ব্লেক ব্লু কালাৰ দেখিবলৈ ধুনীয়া। টায়াৰ কেইটা ঠিকে আছে। পাতলা টায়াৰ হ'লে চাইকেলখন দৌৰে। চিটত লিখা আছে আৰবান টেৰাইন। চাইকেলখন ফুল ফিটিং মই নিজে কৰিছোঁ ফ্ৰেণ্ডছ, কোনো মেকানিকে কৰা নাই বা কোম্পানীৰ মেকানিক আহিও কৰি দিয়া নাই, নিজে কৰিছোঁ। চাইকেলখন কেনে লাগিছে ক'ব ফ্ৰেণ্ডছ কমেণ্ট বক্সত। ভি ব্ৰেক আছে ফ্ৰেণ্ডছ। পেডেলটো ধুনীয়া। টায়াৰৰ ৰিফ্লেক্টৰ আছে। ভি ব্ৰেক, আৰবান টেৰাইন ব্ৰেণ্ডিং। ফ্ৰণ্ট টায়াৰটো আছে ৰিফ্লেক্টৰ, ৰাতি সুবিধা হ'ব। বেক সাইডত আছে ৰিফ্লেক্টৰ। ফ্ৰণ্ট সাইডত আছে ৰিফ্লেক্টৰ। দেখিবলৈ ধুনীয়া ফ্ৰেণ্ডছ, চাইকেলখন ষ্টাইলিছ হয়। কুইক ৰিলিজ আছে ফ্ৰেণ্ডছ, চিটটো কুইক ৰিলিজ। চলাই চাইছোঁ ফ্ৰেণ্ডছ, ধুনীয়া হয়, স্মুথ, কমফৰ্টেবল আৰু ব্ৰেকটো বঢ়িয়া, ব্ৰেকটো ধুনীয়া। এইটো ষ্টাইলিছ কৰি দিছে। এইটো ওখ কৰিব পাৰি এলেন কি হ'লে।